নিউজ 24 লাইভ অসমলৈ আপোনালোকক স্বাগতম। লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত জোৰহতীয়া গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা সংঘটিত হয় যোৱা ৩ ছেপ্টেম্বৰ তাৰিখে। আত্মহত্যা সংঘটিত কৰা বোৱাৰীগৰাকীৰ নাম কবিতা গগৈ বুলি জানিব পৰা গৈছে। ধেমাজি জিলাৰ চিচিবৰগাঁও গৰমঘাট নিবাসী অনিল গগৈৰ কন্যা তথা বিবাহ সূত্ৰে জোৰহতীয়া গাঁৱৰ বাসিন্দা বীৰেন গগৈৰ পত্নীৰ আত্মহত্যাৰ ঘটনা তেওঁৰ পৰিয়ালে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ তুলি যোৱাকালি চাউলধোৱা আৰক্ষী চকীত ৫গৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। সম্পৰ্কীয় ভনীয়েক তেওঁ আত্মহত্যা কৰিছে বুলি গম পোৱা গৈছে। তো আপোনাক কাৰোবাক সন্দেহ কৰে নেকি এই বিষয়ে? হয়, আমি সন্দেহ কৰোঁ, কাৰণ যিহেতু তেওঁ দিনৰ 10:30মান বজাত তেওঁৰ পৰিয়ালৰ খুৰী শাহু আৰু তেওঁ জা-জলি হৈছে আৰু তেওঁৰ লগত মানে তুমুল যুদ্ধ লাগিছে, কাজিয়া কৰিছে। কাজিয়া কৰাৰ পাছত মানে লাষ্টত কি কৈছে আমি গম নাপাওঁ, কিন্তু সৰু আছে বা কোবাইছে বুলি কৈছে। আৰু গতিকে মই ইয়াতে আপোনালোকৰ এটা নিউজ 24 মানে আমাৰ ফালৰ পৰা এটা ধন্যবাদ দিছোঁ। গতিকে আপোনালোকে যে যোগেদি আমি যিখিনি কথা ক'বলৈ পাইছোঁ, এই কথাখিনি আমি নথৈ সুখী হৈছোঁ। কাৰণ আজি আমাক ন্যায় লাগে। আজি অকল আমাৰ ক্ষেত্ৰতেই নহয়, সমগ্ৰ অসমতেই আজি বহুত বোৱাৰী মানে নৃশংসভাৱে হত্যা কৰিছে। কোনোবাই যৌতুকৰ ক্ষেত্ৰত, কোনোবাই ভাবুকি প্ৰদান কৰি, কোনোবাই কিবা এটা ক্ষেত্ৰত হ'লেও মানে হত্যা কৰিছে। গতিকে এই হত্যাবিলাক বহু ৰহস্যজনক হৈ লুকাই থাকিবলৈ বিচাৰে। গতিকে আমি এই ঘটনাটো সম্পূৰ্ণ উচিত তদন্ত কৰি আৰক্ষী চকীয়ে ন্যায় আমি পাবৰ কাৰণে আমি তেখেতলোকৰ ওচৰত আবেদন কৰিছোঁ, আৰু লগতে উচিত তদন্তটো হ'ব লাগে। এতিয়া আত্মহত্যা কৰিছে বুলি মই আহি থাকোঁতে মই ৰেডিঅ'ত আছিলোঁ মণিপুৰত। মণিপুৰৰ পৰা আহি থাকোঁতে মই এতিয়া ৰাতিপুৱা 7টা বজাত মই ফোন কৰিছিলোঁ। 7টা বজাত নহয়, তাৰ আগতে কৰিছিলোঁ যে মই আহি আছোঁ বুলি। তাৰপিছতে যেতিয়া মই মানে এয়াৰপৰ্ট পালোঁহি, এয়াৰপৰ্ট পাওঁতে চব ঠিক আছে, মাত্ৰ অলপ এজনী মানুহৰ লগত অকণমান টকাটকি লাগি আছে অলপ দূৰৰ পৰা। তাৰপিছতে মোবাইলটো ছুইচ অফ। তাৰপিছতে মই আহি গুৱাহাটী পালোঁহি। গুৱাহাটী পোৱাৰ পিছত আকৌ কল কৰিলোঁ। কল কৰোঁতে তেওঁ মানে ফোনটো ধৰা নাই। এই বেলেগ ওচৰত থকা ছোৱালী এজনীয়ে ফোনটো ধৰিলে। ফোনটো ধৰাৰ পিছতে কৈছে যে মোক খুৰীক দিয়াচোন, খুৰীৰ লগত কথাই পাতোঁ। যেতিয়া ফোনটো ছুইচ অফে হৈ গ'ল, তাই ফোনটো ছুইচ অফ হৈ গ'ল। তাৰপিছতে ধৰক হেৰিটামান বজাত 4টামান বজাত আগতে শুনি মই মানে কেছটো হেৰি কৰিব নোৱাৰিলোঁ। তেতিয়া মই চুপাৰত উঠিলোঁ, চুপাৰত আহি আছোঁ। আহি থাকোঁতে সেই ছোৱালীজনীয়ে মানে মোক কল কৰিছে যে খুৰা আপুনি ক'ত আছে, সোনকালে আহক, খুৰীয়ে দৰ্জা বন্ধ কৰি থৈছে, মানে খুলিব পৰা নাই। এতিয়া মই কৈছোঁ দৰ্জা খুলিব পৰা নাই, চিচা ভাঙি দিয়ে, সোমাই যায়, আমাৰতো খবৰ দিয়ে ফটাফট কি হ'ল বুলি। তাৰপিছতে আৰু মোবাইলটো আকৌ ছুইচ অফ হৈ গ'ল। ছুইচ অফ হৈ যোৱাৰ পিছত মানে পিছত আকৌ বেলেগ এটা মোবাইলত ফোন কৰিছে। ৰাস্তাটো ল'ৰা এটা আহি আছিলে বোলে, তাক ৰাখি পিনি ফোন কৰালে, তাৰ নম্বৰটো পালে। তাৰপিছত ফোন কৰাৰ পিছতে কৈছে, মই সুধিছোঁ কি হ'ল, এনেকৈ যে য'ত নম্বৰ ফোন কৰি আছে, মই বোলো কি হ'ল। তাৰপিছত কৈছে আপোনাৰ খবৰ বেয়া বুলি ক'লে। তাৰপিছতে খুব কান্দিছে ল'ৰাকেইটাই। মই শুনিছোঁ যে মই তেতিয়া ইমানে সাহস দিছোঁ যে মই আহি আছোঁ, চিন্তা নকৰি মই আহি আছোঁ। তাৰপিছতে আৰু মই জনা মতে সিমানে, মোক একো আগত কিবা আছিলে নাই এইবিলাক মই একো নাজানো। আপোনাৰ শেষ হোৱালৈ কেতিয়া কথা পাতিছিলে? মানুহজনীৰ লগত শেষ হোৱালৈ কথা পাতিছিলোঁ মই যেতিয়া মই ভিডিঅ' কল কৰিছিলোঁ ফ্লাইটৰ উঠোঁতে, তেতিয়া মই ভিডিঅ' কল কৰিছিলোঁ। তেতিয়া এই ওচৰৰ ছোৱালীজনীয়ে মোবাইলটো লৈ আছিলে। তাৰপিছতে মই কৈছোঁ খুৰীক দিয়াচোন বুলি। তাই খুৰীক দিয়াচোন বুলি কোৱা দেখি তাই খুৰীক দিয়া নাই, মানে কৈছে বোলে মোৰ মানুহজনীয়ে তই এনেকৈ দেখাই দে বুলি কৈছে বোলে। তাই নিজে লোৱা নাই। তাই হাজৰিকানী বুলি এজনী মাইকী মানুহজনীয়ে অলপ বেছি ইমান ওচৰত নহয়, অলপ দূৰৰ পৰাই কিবা এনেকৈ আঙুলি উঠাই কথা কৈ আছে। তাৰপিছতে মোবাইল ছুইচ অফ হৈ গ'ল আৰু একো মই কথা পাতিব নাপালোঁ আৰু। আপুনি কি বুলি ভাবিছে, এইটো এটা পৰিকল্পিত হত্যাকাণ্ড নে আত্মহত্যা? এতিয়া মই একো ভাবিব পৰা নাই। কি হৈছে কেছটো। এইটো মইতো আহি পোৱাহি নাই নহয়, মইতো আহিহে আছোঁ। তেতিয়ালৈকেতো আহি যেতিয়া পাইছোঁ ইয়াত ৰাতি 2টা বজাত, তেতিয়া মোৰ ফেমিলি থানাত থৈ দিছে। মোৰ তাৰপিছত কি হৈছে কি নাই মই একো তাত মই ধৰিব পৰা নাই ছাৰ।
ইপিনে উক্ত অভিযোগনামাত বোৱাৰীগৰাকীৰ স্বামী বীৰেন গগৈৰ নাম অন্তৰ্ভুক্ত হোৱাত ঘটনাটো অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। চাউল ধোৱা আৰক্ষীয়ে ইতিমধ্যে উক্ত ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।